Good morning everyone. আশা কৰোঁ সকলো ভালে আছে। আন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছে এইটো ৰাতিপুৱা মই আহি আছোঁ। এইটো আপোনাৰ 39 যিটো হাইৱে নেশ্যনেল হাইৱে তাত আহি আছোঁ। একচুৱেলি আজি আমাৰ NEBMC এটা ৰাইড আছে। ৰাইডটো হৈছে ব্ৰাদাৰহুড ৰাইড। এইটো চেপ্টাৰ কহিমা। আমি কহিমালৈ যাম আৰু এতিয়া আমাৰ মিট আপ পইণ্টটো হৈছে ৰঙাজান। আজি অলপ বতৰৰ দিগদাৰ কৰিছে, অলপ মানে বিধি পথালি দিছে। কি হয়গৈ নাজানো, বতৰটো এতিয়া ডাৱৰীয়া হ'লেও ওলাই আহিছোঁ। সকলোকে কৈছোঁ যে ৰঙাজানতে লগ হওঁ, পিছৰখিনি পিছত দেখা যাব। আৰু বৰষুণ দি আছিলে, মানে ৰাতিটো গোটেই বৰষুণ দি আছে। আৰু ইয়াৰ লগে লগে আপোনালোকক শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা যাচিলোঁ। সকলো ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰিছোঁ। এতিয়া আমি 5:30ত ৰঙাজানৰ পৰা ষ্টাৰ্ট দিয়াৰ কথা আছিলে। এতিয়াতো আপোনাৰ কেইটা 5:10। দুইপাৰে চাহ বাগানৰ মাজে মাজে 39 হাইৱেত ৰঙাজানৰ দিশে আহি আছোঁ। আৰু ৰঙাজানত লগ পাই পেলাই পিছৰখিনি দেখুৱাম আপোনালোকক। ত' ফাইনেলি ৰঙাজান পালোহি, একদম মূৰামূৰিত পাইছোঁহি। 5:27 হৈছে, 5:30 টাইমখিনি। এতিয়া ইয়াত কোন পালে? বিৰাজ দাটো যোৰহাটৰ পৰা আহিব। এতিয়া কোন পাইছেহি জানো, কাকোচোন মই দেখা নাই এতিয়ালৈকে। ক'ত আছে মানুহবোৰ? মইহে নেকি প্ৰথম? মোৰহে দেৰি হৈছে বুলি ভাবি আছিলোঁ। হাফলং যাওঁতে যোৱা ধাবাখনলৈকে গুচি যাওঁচোন, সেইখিনিতো থাকিবগৈ পাৰে। মহাৰাজা ধাবা এইখিনিতে আগতে আমি জইন হওঁ। ইয়ালৈও গুচি আহিব পাৰে, ইয়াতো নাইচোন। হাই, আহি পেলাই মই ৰঙাজান পালোহি। বাকীসকল কিন্তু পোৱাহিয়ে নাই। মই ভাবিছোঁ মোৰে দেৰি হৈছে নেকি। আহি আপোনাৰ পালোহি। এতিয়া গৌৰৱলৈ ফোন কৰিছোঁ। গৌৰৱো সিহঁতি মানে গৌৰৱ দেৱজিৎ দা সিহঁতি আহিব। সিহঁতি আহি আছে, পাবহি চাগে। বাকী কেইজনক নাজানো আৰু, গ্ৰুপত মেছেজ এটা দি থৈ দিছোঁ। হয়তো বাইক চলাই থাকিব যে, নিজে চাই মেলি আহিব আৰু। এতিয়া এনেকৈ অকণমান দেৰিয়ে হ'বগৈ যি দেখিছোঁ। ৰওঁতে চব পালেহি আৰু। ষ্টিকাৰটো লগাই লওঁ। এইটো কেনেকুৱা লাগিছে ক'ব, মই ডিজাইন কৰিছোঁ এইটো। আমি ৰঙাজানৰ পৰা এতিয়া আহি আছোঁ। এতিয়া আমি আহিছোঁ, দেৱজিৎ দা, মই, গৌৰৱ দেৱজিৎ দাৰ লগত আহিছে। তাৰপাছত বিৰাজ দা, মৃদু পৱন, দেৱজিৎ দাৰ লগৰ দুজন আহিছে, আৰু মোৰ লগৰ সৌৰভজ্যোতি খনিকৰ। সি দেওপানী দুৰ্গা মন্দিৰৰ গেটত ৰ'ব। কুঁৱলী পৰি আছে পূৰা, দেখিছে নাই নাজানো কেমেৰাত, কিন্তু পূৰা কুঁৱলী পৰি আছে। গুলি কুঁৱলীটো পৰা দেখি পেলাই এনেকুৱা লাগিছে বৰষুণটো দিবগৈ। এইটো হয়তো পাহাৰীয়া ৰাস্তা, শ্লিপাৰী হ'ব অলপ, চ' অলপ শ্ল' হ'ব চাগে যদি বৰষুণটো দি দিয়ে। চ' আমি এতিয়া প্লেন কৰিছোঁ কহিমালৈ যোৱাৰ। কহিমাৰ ৱাৰ চেমেট্ৰি যিটো আছে, আৰু নাগা হেৰিটেজ ভিলেজ য'ত হৰ্ণবিল ফেষ্টিভেল হয়, তালৈ যোৱাৰ প্লেনটো আছে। আমি আজিয়ে ঘূৰি আহিমগৈ, যাম আৰু ঘূৰি আহিম মানে। সেইটো প্লেন কৰি পেলাই ৰাইডটো উলিয়ালোঁ। আৰু মষ্ট প্ৰবেবলি মোৰ ভিডিঅ'কেইটা পাৰ্টকৈ আহিব, একেলগতে গোটেইকেইটা নেদেখুৱাম, নহ'লে দীঘল হৈ যাব। আগত সেয়া দেৱজিৎ দা আৰু গৌৰৱ। দেৱজিৎ দাই নতুন বাইক লৈ আহিছে আজি, হাণ্টাৰ 350। বাইকখন মই চলাই চাইছিলোঁ, মজা লাগিলে চলাই। মানে আপোনাৰ লুকটোতো অলপ ইণ্টাৰচেপ্টৰ টাইপে লাগে, আৰু ইয়াৰ চাউণ্ডটো এক্সজষ্ট নোটটো বহুত ধুনীয়া লাগিলে। স্পৰ্টিয়াৰ অলপ ফিল এটা আছে। দেৱজিৎ দা গৌৰৱ আহিছে হাণ্টাৰ 350ত, মই আহিছোঁ মিটিঅৰ 350। ধ্ৰুৱ দা আৰু এজন লগৰ, তেওঁলোকো আহিছে মিটিঅৰ 350। সৌৰভ আহিছে ক্লাছিক, যিখন ৰিবৰ্ণখন নতুনখন এনফিল্ডৰ, তাত। বিৰাজ দা ইণ্টাৰচেপ্টৰ 650, মৃদু পৱন R15। আমি কেইজনে আজি আহিছোঁ। এই জেগাডোখৰত আহি ভাল লাগে, মুকলি, দুইফালে পথাৰ, বালি পথাৰ পাৰ হৈ এই জেগাডোখৰ মোৰ আহি ভাল লাগে। আৰু এটা কথা, এইখিনিতে আমি প্ৰত্যেকটো ৰাইডত যেনেকৈ ইনিচিয়েটিভ এটা লওঁ কিবা এটা, এইবাৰ কিন্তু অলপ মানে সময়ৰ অসুবিধাৰ কাৰণে সেইটো ল'ব পৰা নগ'ল। নেক্সট আমাৰ ৰাইড আহিব, তেতিয়া নিশ্চয় এইটো ফুলফিল কৰিম। আমি এতিয়া পালোহি খটখটি।
এইটো আগত চৰব ডিমাপুৰ সোমোৱাৰ আগত পাহাৰীয়া ৰাস্তা সেইটো মৃদুপৱন দেখিছে কেনেকৈ টান লৈছে সেইফালে ভিউটো চব কি মজা আহিছে এতিয়া এইটো আহিছেনে নাই কেমেৰাত মই নাজানো কিন্তু বহুত ধুনীয়া ভিউ এটা আছে আৰু এইটো পাহাৰত আমি আৰু উঠিছোঁ আৰু Kohima 76 কিলোমিটাৰ ইয়াৰ পৰা ৱেলকাম টু ডিমাপুৰ নাগালেণ্ড আমি এতিয়া নাগালেণ্ডত সোমাবলৈ গৈ আছোঁ অসমৰ নাগালেণ্ডৰ মাজত এয়া সোমালোঁ আৰে সেইখন গেটত 76 এইখন গেটত 71 দেখাইছে যে ইমান পটককৈ কমি গ'ল নে 5 কিলোমিটাৰ কথাটো কি 112 কিলোমিটাৰ হৈছে মোৰ ঘৰৰ পৰা ডিমাপুৰলৈকে ক'ৰবাত ৰৈ পেলাই খোৱা যাব খোৱাৰ পাছত কহিমালৈ যাত্ৰা আৰম্ভ হ'ব আমি আহি পেলাই ডিমাপুৰ পালোহি ডিমাপুৰতে খাবলৈ সোমাইছোঁ হোটেল এখনত চলে বতৰা অৰ্ডাৰ দিছোঁ আৰু ৰখি দিলে ইমান গৰম উঠে নহয় থাকিব নোৱাৰোঁ জানে যে পূৰা কনভাৰ্চেশ্যন পূৰা বিজি সকলো কাম কাজ বাদ দি আহিছেতো আজি সন্মুখৰ সেই ভিউটো চব পাহাৰ আৰু ওপৰত ডাৱৰ উঠি আছে এতিয়া আমি সেই দিশে গৈ আছোঁ আৰু নাজানো তাত পাওঁগৈ নে নাপাওঁগৈ কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ কহিমা জেগাই জেগাই লেণ্ডশ্লাইড হৈ আছে ইয়াত আমি এই জেগাত ৰখিছিলোঁ ক'লে এজনে যে পাথৰ পৰিছে ৱাও ভিউ চব দেখিছে লেণ্ডশ্লাইড হৈ আছে মৃদুপৱনক তাৰ এটা ল'বলৈ দিছোঁ গুলি গুলি ভিউটো আল্টিমেট আমি এনেকৈ ৰাইডবোৰ যেতিয়া প্লেন কৰোঁ সেইখিনি কথা নাজানো আমাৰ টিমটোৰ মই মানে ৰাইডটো প্লেন কৰি আহি পেলাইহে ঘৰত কওঁহি যে মই আমুকলৈ যাম মোৰ মিছেছে বেলেগ একো নহওঁতে কেতিয়া যাব সেইটোৱে সুধিব আৰু কোনো মানে বাধা নিদিয়ে বোলে নালাগে যাব কিছুমানৰ ক্ষেত্ৰত হয় ন যে নালাগে যাব আপুনি মোক কিন্তু সেইটো বাধা নিদিয়ে আজিলৈকে মোক দিয়া নাই তাইও এইটোৱে কয় যে যিটো মানে ভাল লাগে সেইটো কৰিব লাগে মই এতিয়া ফুৰি এনেকৈ ভাল পাওঁ চ' মোক মানে সেইটো ক্ষেত্ৰত বাধা নিদিয়ে আৰু ময়ো তাই সৰু সৰু কিছুমান আনন্দ সৰু সৰু কথাত কিছুমান আনন্দ লয় সেইখিনি মোৰো ভাল লাগে আৰু ময়ো সেইখিনি ফুলফিল কৰিবলৈ ট্ৰাই কৰোঁ এই ধৰক আপোনাৰ এতিয়া সৰু সৰু কথাত আনন্দ মানে কি আৰু অকণমান বাইকখনতে নি পেলাই ক'ৰবাত নি পেলাই এটা জেগাত ৰখি পেলাই ফটো চটো অলপ মাৰি দিবগৈ লাগে সেইটো এটা ফূৰ্তি মানে খুব সুখী হয় সেইটো হেত ভাল লাগে আৰু সেইটো হেত মই তেনেকৈ মানে ক'ৰবাত ফুৰাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ তেওঁলোকে আশীৰ্বাদ কৰি যাব আমাৰ মৰম চেনেহ ভাল পোৱা সদায় একেই থাকিব আৰু দিনক দিনে একেই নাথাকে দিনক দিনে বাঢ়ি যাব আৰু এইখিনিতে মোৰ মিছেছ চিলাকো মোক প্ৰত্যেকটো কথাতে ছাপোৰ্ট কৰাৰ বাবে থেংক ইউ সন্মুখত সেই পাহাৰটো চব এফালে ৰঙা এফালে ক'লা নহয় ক'লা কাপোৰ দি ঢাকিহে থৈছে বৰষুণ দিছে এতিয়া কেমেৰাটো এইখিনিতে ৰাখিছোঁ ভয়ে এইবোৰ লেণ্ডশ্লাইড হৈ আছে টি বেগ এটা লৈছোঁ ইয়াতে কহিমা পোৱাহি নাই চবৰে অলপ ভাগৰ চাগৰ লাগিলে ৰাস্তাটো অলপ বেয়া আছিলে মাজতে চ' এতিয়া টি বেগ এটা লৈ লৈছোঁ আৰু 20 কিলোমিটাৰমান আছে চাগে কহিমালৈ চৰব কেনেকুৱা লাগিছে অফ ৰোডিংটো কেনেকুৱা লাগিলে আজি মৃদুপৱনৰ কৰ্ণাৰিং ওলাব আৰু ভিডিঅ'ত কৰ্ণাৰিং আছে আৰু কেইদিনমানৰ পিছত মট'জিবি যাব পাৰিবা আমি টি বেগ লোৱাৰ ৰেষ্টুৰেণ্টখনৰ পৰা বাহিৰৰ হোটেলখনৰ পৰা চক ভিউটো নালাগে আৰু ন নালাগে আৰু কেনেকুৱা লাগিছে দেৱজিতা অফ ৰোডিংটো কেনেকুৱা লাগিলে গোটেই ৰাস্তাটো আমি আহি কহিমা ৱাৰ চিমেট্ৰি পালোহি বাপৰে কি ট্ৰেফিক জাম আৰু ৰাস্তাটো মানে মই একশ্যন কেমেৰাটো ভৰাই থ'বলগীয়া হ'ল মানে ইমানেই বোকা মাৰিছে
কমচে কম 15-20 কিলোমিটাৰমান পূৰা অফ ৰোডিং আৰু বোকা। এতিয়া যদি কেনেবাকৈ বৰষুণ দি দিয়ে তেতিয়াতো আৰু দিগদাৰ হ'ব। বৰষুণ দিছিলে আচলতে, গোটেই লেপলেপীয়া বোকা মানে কেমেৰা চেমেৰা ভৰাই দিলোঁ আৰু গোটেই কাপোৰ মানে অৱস্থা নাইকিয়া হ'ল। সেই আপুনি জোতাযোৰ চালেই গম পাব, দেখিছে অৱস্থা নাই, কাপোৰলৈকে মাৰিলে আৰু। কহিমা ৱাৰ চেমেট্ৰি এইটো আপোনাৰ 1946ত এষ্টাব্লিছ হৈছিলে। আৰ্কিটেক্ট কলিন চেণ্ট ক্লেয়াৰ ওকছে এইটো ডিজাইন কৰিছিলে আৰু এইটো মানে আপোনাৰ 1420জন সৈনিকৰ স্মৃতিসৌধ আৰু মানে তাত আপোনাৰ কি হ'ল কেছটো আচলতে আমি জানো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে 1939 পৰা 45লৈকে আৰু জাপানীজ সৈন্যই এটেক কৰিছিলে ইয়াত ব্ৰিটিছ সৈন্যক কহিমাত 1944ত। সেই 1944ত এটেক কৰোঁতে তাত মানে ব্ৰিটিছৰ সন্মিলিত এটা সৈনিক আৰু আপোনাৰ ইউকেৰ সৈনিকো আছিলে, ইণ্ডিয়ান আছিলে, কেনেডিয়ান, অষ্ট্ৰেলিয়ান, সকলো আছিলে। তাৰে মানে তেতিয়া এটেক কৰোঁতে তেওঁলোক ইয়াত মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে আৰু সেই তেওঁলোকৰ স্মৃতিতে 1946ত এই কহিমা যিটো ৱাৰ চিমেট্ৰি এইটো এষ্টাব্লিছ কৰিছিলে। এতিয়া আপোনালোকক ইয়াৰ গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাম কেনেকুৱা কি, আপোনালোকে চাই যাওক ভিডিঅ'টো। ইয়াত আমাৰ বসন্তীবিলাক পাৰ্ক কৰি থৈছোঁ। কেনেকুৱা লাগিছে বৰদা আহি? আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, চাব, লাইক কমেণ্ট কৰিব, ভাল পাব আৰু ইয়াতে আহিব আপোনালোক চাব। বহুত ধুনীয়া এটা লোকেশ্যন হয়, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। এতিয়া আপোনাৰ নাগা হেৰিটেজ ভিলেজখনলৈ বুলি আহি আছোঁ।